ও তেলচুৰা তুমি এটা কথা গম পোৱা নাই তুমি ইংৰাজীত বহুত দুৰ্বল হৈ আছা এতিয়াও এতিয়া তুমি যদি ভালকে পঢ়িব নোৱাৰা বা ভাল ৰিজাল্ট কৰিব নোৱাৰা পৰীক্ষাত তেতিয়া মানুহগিলে কি ভাবো বোলো হেৰি অমুক মাষ্টৰে ভালকে টিউচন কৰিব নাজানে যাৰ কাৰণে আজি মানে আমাৰ তেলচুৰা ভাল নহ'ল পঢ়াত তেতিয়া কি হ'ব বেলেগেও চলি নপঢ়াব মোৰ তাতে মোৰ টিউচন কৰি ভাত খোৱাৰ ব্যৱস্থাটো মাৰা নহ'ব গতিকে তুমি অলপ ভালকে পঢ়িবা এ ডাবল পি এল ই আপেল এফ এল ও ডব্লিউ ই আৰ ফ্লাৱাৰ ইটো কি আছিল নো ইউ ইটো কি আছিল মই পাহৰিলো ইটো কিনো এন ইউ এন আই ভি ই আৰ চি আই টি ৱাই ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি নহয় ইউনিভাৰ্চিটি ইউনিভাৰ ক ইউনিভাৰ চিটি ঘণ্টা তুমিও কি নাজ নহয় আকৌ ঘণ্টা মানে কি ছাৰ অ' মাই গড ই কি কয়ে তোমাক ঘৰত যাই আজি মই কম ইউনিভাৰ্চিটি ক'ব নাজানো বুলি মই এতিয়াই ঘৰত যাম তোমাৰ কিতাপ চিতাপ ল মই ঘৰত যাওঁ তোমাৰ ছাৰ সোমাব পাৰিম না নিশ্চয় নিশ্চয় ইখানটো ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ নহয় যি তুমি মোক ভিছা পাছপৰ্ট দেখুৱাব লাগিব বিন্দাছ সোমাই আহা ছাৰ বহিব পাৰিম না নিশ্চয় নিশ্চয় ইখানটো ৰাজধানী এক্সপ্ৰেছ নহয় যি তুমি টিকট কাটি বহিব লাগিব বিন্দাছ বহা ঠিকে আছে কি মক্কেলে এই মানুহৰ ডাক্তৰ না গৰুৰ ডাক্তৰ ই কেনাই ডাক্তৰে এগে দেখোন ডাক্তৰৰ তাত নিব লাগিব পাগলাৰ ডাক্তৰ নেকি এই আচ্ছা এনি প্ৰব্লেম Yes, sir. I am suffering from fever and also headache. And yesterday, I became unconscious. Sir, can you please suggest me some medicine? হাও ই দেখোন ইংলিছত মাৰ্গাত বস্তুৱে কি বে কৈ আছে মই দেখোন একো বুজিয়ে পোৱা নাই এতিয়া কি কৰিবা ক'লো ইংলিছ মই Sir, what happened? Sir, any problem? নাই নাথিং প্ৰব্লেম খামে গেছো হা Sir, any advice for me? আচ্ছা আজি কি বান্নো Sir, আজি মঙ্গলবাৰ হেই মঙ্গলবাৰে মই ইংৰাজী নকওঁ তোমাৰ কি আছে মোক অসমীয়াত ক হা কি মক্কেলে তাক এতিয়া অসমীয়াত ক'ব লাগিব দে অসমীয়াত ক মহা হয় মই জ্বৰ আৰু মূৰৰ বিষত ভুগিছো আচ্ছা আৰু কালি মই অচেতন হৈ গৈছিলো তাৰপিছত অনুগ্ৰহ কৰি আপুনি মোক কিবা ঔষধ আৰু পৰামৰ্শ দিয়ক হেই তুমি বেয়া নাপা মই মঙ্গলবাৰ আৰু শনিবাৰে পৰামৰ্শ নেদাওঁ আংকল কি খবৰ ভালনে বেয়া ৰ'বা হা মইনা অলপ দেৰিকে কথা পাতি আছো ৰ'বা এই খেলাখন মস্ত জমি উঠছি গম পাইছ না বৈধ্য জমছি হয়নে তেলচুৰা আংকলৰ কি ব্লেক নে হোৱাইট ৰ'বা মইনা অলপ দেৰিকে কৈ আছো আংকল Kumruk suruh missing rekam. Silo video sem bonai na uddes sorok kon mane jetu nolap ngai tat bege rupa. Jetu mane tel surar jetu boy sasam de.
ধাৰাবাহিকভাৱে অভিনয় কৰা পৰিচালক লিখক যিহেতু জিতেন মাষ্টৰ নহ'লে আপুনি কিন্দা চব মোলোক মাজৰ পৰা সোনকালে গুচি গ'ল চ' মোলোক অসমৰ চক্ৰব মহিম ইমন 11:30 বজাত চিকাং আমরা তাত বেগ দিওঁ চ' তাত বেগলা আইপে মহাদেৱৰ নাম লং পায় যেহেতু আইপে হবি সেই মাজতে নতুন ভিডিঅ'ৰ আজাকো কইলেং কানে বিতো চ' মোৰ চিনত যাকো মলাংগাম মা পইলা দিওঁ সেই মাজতে আজাকো মই তোমলা আলন গেলা চব আজাকো তেখেতক যাতে তেখেতৰ হাতমাই যাতে শান্তি পাই চিৰ শান্তি লাভ কৰে তাকে মই কামনা কৰিছোঁ মোৰ ইউটিউব চেনেলৰ যোগে সদগতি কামনা কৰিছোঁ বহুত দুৰ্ভাগ্যজনক যিহেতু তেখেত মানে দুৰাৰোগ্য কৰ্কৰোগৰ আক্ৰান্ত হৈ মৃত্যু সাৱটি ল'লে চ' বহুত দুখৰ বিষয় চ' কৰিছোঁ জয় অসম।